হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছামিজ ব্লগ। মই আপোনালোকক আজি ৰায়খাচিয়া পাহাৰ ডেমলৈ লৈ যাম আৰু মই এই ভিডিঅ'টোৰ দুটা পাৰ্ট বনাম। প্ৰথম পাৰ্টটোত মই আজি আপোনাক প্ৰথম পাৰ্টটো আজি আপলোড দিম আৰু এটা পাৰ্ট যদি আপোনালোকে এই ব্লগটো চাই ভাল পায় তেন্তে আপুনি মোক কমেণ্ট কৰিব আৰু মই ছেকেণ্ড পাৰ্টটো দি দিম। তেন্তে ৰায়খাচিয়া পাহাৰৰ কিছুমান দৃশ্য আপোনালোকৰ আগত আজি মই দেখুৱাম। যদি আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু ভাল লাগে তলত মোক কমেণ্টত ক'ব। মই এনেকুৱা ধৰণৰ ভিডিঅ' আৰু এনেকুৱা ধৰণৰ কিছুমান পাহাৰলৈ আপোনালোকক লৈ যাম। তেনে বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আপোনালোকে দেখিছে এতিয়া আমি ৰায়খাচিয়া পাহাৰলৈ যাই আছোঁ। ৰাস্তাটো আজি নতুন মিনিমাম এসপ্তাহমান হ'ল নেকি, ৰাস্তাটো পকা হৈ গ'ল। তেন্তে আমি এতিয়া ৰায়খাচিয়া পাহাৰলৈ যাই আছোঁ। ভিডিঅ'টো পূৰা চাওক, কেনে লাগে আপুনি কমেণ্টত মোক কৈ দিব। দেখিছে তো দেখিছে ইয়াত ন'টিছ মাৰা আছে, নো এডমিশ্যন ইনচাইড দ্য গাৰ্ডেন উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য অ'নাৰ। যোনটো মালিক আছে মালিকৰ পাৰ্মিশ্যন নোলোৱাকৈ ইয়াত সোমোৱা মানা আছে। আৰু ছেকেণ্ডত লিখা আছে পিকনিক ৰেষ্ট্ৰিকেটেড এৰিয়া, ভিঅলেশ্যন ফাইন ৰেছ। ইমান যদি ইয়াতে আপুনি পিকনিক কিছুমান কৰে ৰেষ্ট্ৰিকেট, আপুনি পিকনিক কৰিলে ইয়াত আপোনাৰ 10,000 টকা ফাইন দিব লাগিব। তো বলক আমি আপোনাক এইটো কি বুলি এইটো ডেম নহয়নে? তো দেখিছে আপোনালোকক মই যোনটো ৰায়খাচিয়া পাহাৰৰ ডেমটো আছে ডেমটো দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে এটা সুন্দৰ দৃশ্য। তো দেখিছে কি ধুনীয়া এটা
ঠাইত বোলো আপুনি ইয়াতে পিকনিকো খাব আহিব পাৰে পাৰ্মিশ্যন লৈ যোনটো অনাৰ আছে তো চাওক কি ধুনীয়া এটা ঠাইত বোলে কি ধুনীয়া এটা পৰিৱেশৰ মাজতে ডেমটো আছে তো ফ্ৰেণ্ডছ আপোনালোকক ৰাইখাচিয়া পাহাৰৰ যোনটো ডেম আছে যোনটো মোৰ পিছফালে আপোনালোকক দেখি আছে এই ডেমটো আপোনাৰ কেনে লাগিছে আপুনি ইয়াত একচুৱেলি পিকনিক খাব আহিব পাৰে যোনটো অনাৰ আছে অনাৰৰ পাৰ্মিশ্যন লয় আৰু আপোনালোকৰ এই যোনটো নেচাৰ আছে এই নেচাৰটো আপোনাক 9 মিনিট বা 10 মিনিট ভিডিঅ' এটাত আপোনালোকক দেখুওৱা ইমান সম্ভৱ নহয় আৰু একচুৱেলি আধা ঘণ্টাৰ ভিডিঅ' যদি মই বনাওঁ তথাপিতো এইটো ইমান ধুনীয়া এটা নেচাৰ আপোনালোকক গোটাই ভিউ পইণ্ট দেখুৱাবলৈ ইমান সম্ভৱ নহয় তথাপিতো মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ আৰু আপোনাৰ পিছফালে দেখিছোঁ কি ধুনীয়া এটা পৰিৱেশত ইফালে ডেমটো আপোনালোকক উপস্থাপন হৈছে ইয়াত আৰু পিছফালে ধুনীয়া ধুনীয়া ঠাই আছে আৰু ইফালেও কিছুমান ভিউ পইণ্ট আছে মই আপোনালোকক আজি ইমান দূৰ লৈ নাযাওঁ তথাপিতো মই
যিখিনি পাৰিছোঁ কৰিছোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা এই ভিডিঅ'টো বেলেগেও পাবলৈ আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ফ্ৰেণ্ড যদি আপুনি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰিব আৰু কমেণ্ট কৰি মোক ক'ব যদি আপোনালোকক এই পাহাৰখনৰ আৰু কিছুমান ভিউ পইণ্ট দেখাব লাগে আৰু এই ভিডিঅ'টোৰ ভিউ পইণ্টৰ কিছু ছেকেণ্ড পাৰ্টটো দেখাব লাগে তেন্তেহ'লে মই আপুনি কমেণ্টত ক'ব মই এই ছেকেণ্ড পাৰ্টটো বনাবলৈ চেষ্টা কৰিম তো ফ্ৰেণ্ডছ আজিলৈ ইমানতে থাকিল তো থেংক ইউ